ডেকাপাম ৰেলৱেশ্যন দামী কমিটিয়ে যোৱা 16 চনৰ পৰা আমি ধাৰাবাহিকভাৱে আমি ৰেলৰ ডেকা ষ্টেচন লাগে বুলি দাবী কৰি আহিছিলোঁ, কিন্তু আজিলৈকে ৰেল বিভাগে কোনো পদক্ষেপ লোৱা দেখা নাই। আমি বহুবাৰ আমি সাংসদ মহোদয়কো ক'লোঁ, কিন্তু আজিলৈকে সাংসদ মহোদয়েও এই বিষয়ে কোনো বলিষ্ঠ পদক্ষেপ লোৱা দেখা নাই। তাৰ বাবে আমি যিহেতুকে ডেকাপামত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন প্ৰায় 50,000 মান মানুহ আছে, আৰু লগতে আমাৰ অৰুণাচল মানুহ আছে। গতিকে আমাৰ ইয়াত বহু হাৰাশাস্তি সমস্যা। গতিকে আমাৰ ডেকাপাম অঞ্চলত এটা ৰেল ষ্টেচন লাগে। তাৰ কাৰণে আমি বহুবাৰ ৰঙিয়া বহুবাৰ আমি মালিগাঁও কৈছোঁ, কিন্তু এটাই কথাই কয় যে ইয়াত মানে বাজেট লাগে বুলি কয়। কিন্তু বাজেট আজিলৈকে কোনো আমাৰ সাংসদ মহোদয়ে আজিলৈকে মানে পদক্ষেপ লোৱা নাই। তাৰ কাৰণে আমি সকীয়াই দিব বিচাৰোঁ যে অনাগত দিনত যদি এই সাংসদ মহোদয়ে যদি পদক্ষেপ নলয়, কিন্তু ইয়াৰ পৰিণাম কিন্তু আমাৰ সাংসদ মহোদয়ে কিন্তু ভুগিব লাগিব। তাৰ বাবে আমি বহুবাৰ আমি আন্দোলন কৰিলোঁ, আৰু আমি দুবাৰকৈ ৰেল পূৰবত কৰিলোঁ, কিন্তু পূৰবত কৰা স্বত্তেও আজিলৈকে কিন্তু ৰেল বিভাগে বা চৰকাৰে কোনো পদক্ষেপ লোৱা দেখা নাই। তাৰ বাবে আমি চৰকাৰে সকীয়াই দিব বিচাৰিছোঁ যে যদি এমাহৰ ভিতৰত যদি মাৰ্চ মাহৰ ভিতৰত যদি এই পদক্ষেপ নলয়, তেতিয়াহ'লে আমি প্ৰায় এমাহজোৰা আমি আন্দোলন কাৰ্যসূচী ল'ম। তাৰ বাবে জগৰীয়া চৰকাৰ হ'ব, অন্যথা কিন্তু আমি তাৰ বাবে জগৰীয়া নহয়। চনৰ পৰা লাগি আছোঁ একেৰাহে, 16 চনৰ পৰা আজি 2021 চনৰ প্ৰায় 6 বছৰ কাল হ'ল, কিন্তু আজিলৈকে কোনো পদক্ষেপ লোৱা নাই। তিনিবাৰকৈ ইয়াত চাব আহিল, পদক্ষেপ কৰিলে ক'লে যে ডি ক্লাছ এটা লাগে। যিহেতুকে আমি দাবী কৰিছোঁ যে মুৰ্কং চেলেক টু ৰঙিয়া আৰু ডেকাৰ গাঁওটো মুৰ্কং চেলেক, এই দুখন যাত্ৰীবাহী ৰেল, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, কিন্তু আজিলৈকে কোনো পদক্ষেপ লোৱা দেখা নাই। এই চৰকাৰখনে বহুবাৰ কোৱা স্বত্তেও বহুবাৰ আন্দোলন কৰা স্বত্তেও কিন্তু আজিলৈকে কোনো পদক্ষেপ নলয়। আৰু চৰকাৰে কয় যে আন্দোলন কৰিলে একো নাপায়, কিন্তু আমাৰ আন্দোলন কৰিব মন নাই, ৰেল পূৰবত কৰিব মন নাই। যিহেতু ৰেল পূৰবত কৰিলে জাতীয়সকল হাৰাশাস্তি হয়, কিন্তু হাৰাশাস্তিৰ সন্মুখীন হ'বলৈ মন নাই, কিন্তু তাত সত্ত্বেও কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ নলয়। তাৰ কাৰণে আমি সাংসদ মহোদয়ক বহুত বাৰে বাৰে ক'লোঁ, কিন্তু আজিলৈ কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আমি আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ যাতে অনাগত দিনত যদি ইয়াত মানে পদক্ষেপ নলয়, তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু ভুগিব লাগিব। যিহেতুকে আমাৰ ইয়াত মিটাৰ গছৰ তাৰ পৰা ডেকা ষ্টেচন আছিল, কিন্তু যেতিয়ালৈকে বটগছৰ ৰূপান্তৰ হ'ল তেতিয়াৰ পৰা এই ষ্টেচনটো নাইকিয়া কৰি দিলোঁ। বাৰম্বাৰ আমি কৈছোঁ, বাৰম্বাৰ আমি ৰঙিয়াত গৈছোঁ, বাৰম্বাৰ আমি মালিগাঁৱত গৈছোঁ, এটাই কথাই কয়, বাৰম্বাৰ আমি দিছোঁ, স্মাৰক পত্ৰ দিছোঁ। এতিয়া কোৱা স্বত্তেও কিন্তু আজি ৰেল বিভাগে কোনো পদক্ষেপ নলয়। দুবাৰ তিনিবাৰ চাৰ্ভে কৰিব, চাৰ্ভে ৰিপৰ্ট কৈছে যে ডেকাপামত ৰেল ষ্টেচন হ'ল ষ্টেচন দিব পাৰে, সেই কথা বাৰম্বাৰ কোৱা কৈছে, বাৰম্বাৰ কৈছে ৰিপৰ্টে যে ডেকাপামত হ'ল ষ্টেচন দিব পৰা কণ্ডিশ্যন আছে। কিন্তু আজিলৈকে এই অসম চৰকাৰ হওক, আমি কেন্দ্ৰ চৰকাৰ আৰু আমাৰ যিটো সাংসদ মহোদয় প্ৰতিবাৰে যাওঁ, প্ৰতিবাৰে চোৱাটো কয় যে ষ্টেচন হ'ব বুলি কৈছে, কিন্তু আজিলৈকে কোনো পদক্ষেপ লোৱা দেখা নাই। সেইকাৰণে সকীয়াই দিব বিচাৰিছোঁ যে যদি অনাগত দিনত যদি মাৰ্চ মাহৰ ভিতৰত যদি ৰেলৱে কৰ্তৃপক্ষ যদি ব্যৱস্থা নলয়, কিন্তু ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। তাৰ বাবে ডেকাপামবাসী ৰাইজ আৰু আমাৰ যিটো পাম বস্তি অৰুণাচল জেগাতে আছে, গোটেই মানুহ একগোট হৈ এশ সংখ্যা ৰেল পূৰবত বাধ্য হ'ম। তাৰ বাবে জগৰীয়া কিন্তু চৰকাৰ বা ভাৰত চৰকাৰ বা অসম চৰকাৰে তাত জগৰীয়া হ'ব, তাৰ বাবে আমি জগৰীয়া নহয়। আপোনালোকৰ এইটো দাবী লেহেমীয়া হোৱাৰ কাৰণ কি হ'ব? মেইন কাৰণ কি হ'ল, যিহেতুকে আমি 2016 চনৰ পৰা একেৰাহে ধাৰাবাহিক কৈছোঁ, জিএম লগ কৰিছোঁ, কিন্তু মেইন কাৰণ কি হ'ল সাংসদ প্ৰতিবাৰে কয় যে সাংসদে মেইন বস্তু, জনপ্ৰতিনিধিসকলে মেইন, জনপ্ৰতিনিধিসকলৰ হেমাহিৰ কাৰণে আজি এই ডেকা বস্তুটো হৈ উঠা নাই। যিটো মানে ডি ক্লাছ যে হ'ল ষ্টেচন বিচাৰিছোঁ, আমি কোনো ডাঙৰ ষ্টেচন বিচৰা নাই। যিহেতুকে মুৰ্কং চেলেকটো ৰঙিয়া আৰু মুৰ্কং চেলেকটো ডেকা গাঁও, বৰ্তমান ডেকাগাঁওখন বন্ধ হৈছে ট্ৰেইনখন, কিন্তু এই দুখন ট্ৰেইনৰ কাৰণে আমি দাবী কৰি আছিলোঁ। আৰু ইতিমধ্যে কৈছে যে ৰেল বিভাগে যে চাৰ্ভে কৰা ৰিপৰ্ট কৈছে যে ডেকাপামত ৰেল ষ্টেচন দিব পাৰে। যিহেতু আমি চিমেণ্টচাপুৰৰ ডিপা তাত ওচৰে ষ্টেচন আছে, বহু ওচৰত আমি দেখিছোঁ, কিন্তু আজি স্বত্তেও কিন্তু ডেকাপামৰ এই জনপ্ৰতিনিধিসকলৰ হেমাহিৰ বাবেই আজি এই ষ্টেচনটো হৈ উঠা নাই। তাৰ বাবে আমি কিন্তু গৰিহণা দিছোঁ, এই চৰকাৰখনক গৰিহণা দিছোঁ। যদি এমাহৰ ভিতৰত যদি কোনো পদক্ষেপ নলয়, তেতিয়াহ'লে কিন্তু ডেকাপামবাসী ৰাইজ একেলগে আৰু বিভিন্ন দল সংগঠন, এতিয়া দল সংগঠন আছে, বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠন একগোট হয় আমি কিন্তু এশ সংখ্যা ৰেল পূৰবলৈকে আজি এই মঞ্চ আজি এই সংবাদ মাধ্যমৰ পৰা আমি সকীয়নি দিছোঁ। ডেকাপাম অঞ্চলৰে যুৱক অমৰ বৰাক দুআষাৰ কথা ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথম কথা, প্ৰতাৰণা, কেৱল মাত্ৰ প্ৰতাৰণা ডেকাপামবাসী ৰাইজক দি আছে এই ৰেলৱে বিভাগে। গতিকে আমি বাৰম্বাৰ প্ৰতিবাদ কৰি থকাৰ পিছতো আমাক ইয়াত এখন যাত্ৰীবাহী ৰেল সামান্য এটা ষ্টপেজৰ কাৰণে আমি ইমান দিন আন্দোলন কৰিছোঁ, কেৱল মাত্ৰ ৰেলৱে বিভাগে আমাক প্ৰতাৰণা কৰি আছে। আৰু ৰেলৱে বিভাগৰ লগতে এই শাসনাধীষ্ঠ বিজেপি চৰকাৰে আমাক কিন্তু ডেকাপামবাসীক সদায় প্ৰতাৰণা কৰি আহিছে। আমি বহুতো দল সংগঠনে ডেকাপাম স্থিত আছু, TMPK, MMK, এপছু, গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি আমি 100 গাঁৱৰ ৰাইজ লৈ
যিহেতু আমাৰ ডেকাপাম অঞ্চলত ডেকাপাম আমাৰ গাঁও পঞ্চায়তখন 100ৰো অধিক গাঁৱলৈ আমাৰ ডেকাপাম পঞ্চায়তখন জৰ্জৰিত হৈ আছে গতিকে 100খন গাঁৱৰ মানুহৰ যি সমস্যা সেই সমস্যাক তেখেতলোকে কিন্তু আজিলৈকে কিন্তু আওকাণ কৰা দেখা নগ'ল আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ আমি ৰেলৱে পথ অৱৰোধ কৰিলোঁ সমূহ ডেকাপামবাসী ৰাইজক লৈ কিন্তু তেখেতলোকে সেই প্ৰতিবাদক কিন্তু তেখেতলোকে একো গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাই গতিকে আমি ৰেলৱে বিভাগক আমি বাৰম্বাৰ আমি স্মাৰক পত্ৰ দিছোঁ আমাৰ ৰেলৱে বিভাগৰ আমাৰ GMক আমি প্ৰতিটো দিনতে আমি লগ কৰি আছোঁ তেখেতে আমাক কিন্তু আজিলৈকে একো গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাই গতিকে সেইকাৰণে আমি আজি এই সংবাদ মেলৰ জৰিয়তে আমি তেখেতলোকক আমি ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে আপোনালোকে ডেকাপামত এটা সৰু ৰেলৱে ষ্টেচনৰ ৰেলৱে হলৰ ব্যৱস্থা কৰক অন্যথা কিন্তু আমি অনাগত দিনত আহি থকা মাৰ্চ মাহত কিন্তু আমি আমাৰ প্ৰতিবাদ আমি কৰিম সেই প্ৰতিবাদ কিন্তু তীব্ৰ আৰু জংগী হ'ব আমি সমূহ দল সংগঠনে মিলি সমূহ ৰাজ্যক লৈ আমি এই প্ৰতিবাদ কৰিম আৰু এই প্ৰতিবাদক যদি তেখেতলোকে গণ্য নকৰে তেখেতলোকে কিন্তু অনাগত দিনত ইয়াৰ পৰিণাম ৰেলৱে বিভাগ আৰু অসম চৰকাৰে কিন্তু ভুগিব লাগিব আমি প্ৰতিটো ক্ষণতে আমি তেখেতলোকক কৈ আছোঁ যে আমাক সামান্য এটা যাত্ৰী আমাৰ ডেকাপাম অঞ্চলৰ মানুহখিনিৰ সুবিধাৰ্থে আমাৰ মুৰকং চেলেক ৰঙিয়া যিটো পেচেঞ্জাৰ আছে সেই পেচেঞ্জাৰখন আমাক মাত্ৰ ষ্টপেজটো লাগে আমাক গতিকে এই হোল ষ্টেচনটো আমাক নিদিয়াৰ কাৰণে আজি আমি ইয়াৰ জৰিয়তে আমি তেখেতলোকক ক'ব বিচাৰিছোঁ যে তেখেতলোকে যদি ইয়াৰ পদক্ষেপ যদি এই ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত যদি তেখেতলোকে কোনো পদক্ষেপ যদি গ্ৰহণ নকৰে তেনেহ'লে কিন্তু আমি মাৰ্চ মাহৰ ভিতৰত এই আমাৰ 100 ঘণ্টীয়া আমি যি ৰেলপথ কাৰ্যসূচী অৱৰোধ আমি কৰিবলৈ কিন্তু আমি বাধ্য হ'ম আমাৰ মূল দাবী হ'ল আমাৰ জনসাধাৰণৰ সুবিধাৰ্থে একমাত্ৰ জনসাধাৰণৰ স্বাৰ্থত আমাৰ যিটো ৰেলৱে ষ্টেচন ডেকাপামৰ সেই ৰেলৱে ষ্টপেজটো আমাক লাগে ডেকাপাম ৰাইজৰ কেৱল ডেকাপাম ৰাইজ নহয় ইয়াত বহুত গাঁও আছে বহুতো পিছপৰা মানুহ আছে ইয়াৰ পৰা আমি বহুত দূৰলৈকে যাব লাগে ষ্টেচনৰ কাৰণে গতিকে এই ইমান দূৰ যোৱাৰ মানে ক্ষমতা আমাৰ ডেকাপামবাসীৰ নাই গতিকে ডেকাপাম পুৰণা এটা ষ্টেচন সেই পুৰণা এটা ষ্টেচনত আজি তেখেতলোকে সেই ষ্টেচনটো ভাঙি মেলি তেখেতলোকে ইয়াৰ পৰা আঁতৰাই নিলে এটি অতিকৈ পুৰণা ষ্টেচন গতিকে এই অতিকৈ পুৰণা ষ্টেচনৰ আপোনালোকৰ ইণ্টাৰনেটৰ জৰিয়তে বা মেপত কিন্তু এতিয়াও আমাৰ এই ডেকাপাম ষ্টেচনৰ নামটো আছে কিন্তু কি কাৰণত তেখেতলোকে ইয়াৰ পৰা ষ্টেচনটো উঠাই লৈ গ'ল সেইটো এটা ৰহস্যজনক কি কাৰণত ৰেলৱে বিভাগে এই কাম কৰিছে কিন্তু আমি নাজানো কিন্তু ইয়াৰ তদন্ত হ'ব লাগিব আৰু আমাক অতি শীঘ্ৰে আমাৰ যিটো আমাৰ ৰেলৱে ষ্টপেজ আমাৰ যিটো আমাৰ হোল ষ্টেচন সেইটো কিন্তু আমাক অনতি বিলম্বে আমাক ইয়াত প্ৰদান কৰাৰ তেখেতলোকে ব্যৱস্থা কৰক